অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এটা কলফুল লৈছোঁ। কলফুলটোৰ ওপৰৰ ৰঙা বাকলিখিনি গুচাই ল'ম। মই পানীত অলপ হালধি গুড়ি দিছোঁ। হালধি গুড়ি দিলে কলফুলখিনি ক'লা নহয়। আৰু এইখিনি মই ভালদৰে ধুই ল'ম। এতিয়া কেৰাহীটো মই জুইত গৰম হ'ব দিছোঁ আৰু তাত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত মই অলপমান পাঁচফোৰণ দি দিছোঁ আৰু অলপ গোটা জিৰা দি দিছোঁ। দুটা শুকান জলকীয়া দি দিছোঁ আৰু এতিয়া মই কুটি লোৱা নহৰু আৰু পিঁয়াজখিনিও দি দিছোঁ। এইখিনি মই ৰঙচুৱা কৰি ভাজি ল'ম। পিঁয়াজ আৰু নহৰুখিনি ভজা হোৱাত মই কলফুলখিনি দি দিছোঁ। নিমখ দিছোঁ সোৱাদ অনুসৰি। আৰু হালধি গুড়িও দিছোঁ। এতিয়া এইখিনি মই ভালদৰে লৰাই ঢাকোন মাৰি কম জুইত সিজিব দিম। আৰু মাজে মাজে ঢাকনখন গুচাই এইখিনি লাৰি থাকিম যাতে তলত লাগি নাযায়। কলফুলখিনি সিজি যোৱাত ঢাকন গুচাই এনেদৰে মই অলপ সময় ভাজি থাকিম। ভাজিখন হোৱাৰ ৩-৪ মিনিটমান আগত মই আধা চামুচমান ঘি দিছোঁ আৰু এইখিনি মই এনেদৰে অলপমান ভাজি নমাই থৈ দিম। এয়া তৈয়াৰ হৈ গ'ল একেবাৰে সাধাৰণভাৱে ভজা কলফুল ভাজিখন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।